জিকা খেতি আৰু কেৰেলা খেতি যদি আপোনাৰ আছে তেন্তে চাওক আজি এই ভিডিঅ'টো। জিকা খেতি আৰু কেৰেলা খেতিৰ তিনিটা পইণ্টৰ বিষয়ে আজি আলোচনা কৰিম। তিনিটা মেজৰ সমস্যাৰ বিষয়ে আলোচনা কৰিম। এই তিনিটা মেজৰ সমস্যাৰ খেতিৰ পৰা কেনেকৈ সমাধান কৰিব লাগে আজি এই বিষয়ে গুৰুত্বপূৰ্ণ আলোচনা কৰিম। এই মেজৰ সমস্যাৰ কেনেকুৱা চিম্পটম হয় এই চিম্পটম বিলাক চাই লওক। তেনেহলে চিম্পটম বিলাক চালে কি হ'ব, আপোনালোকে মনিটৰিং কৰিব পাৰিব বস্তুটো কি। ঠিক আছে, চাই লওক চিম্পটম বিলাক। নাম্বাৰ 1 মেজৰ চিম্পটম, জিকা গছ হোক বা কেৰেলা গছ হোক, চাব গছৰ পাতবোৰ হালধীয়া হৈ যাব আৰু লাহে লাহে পাতবোৰ শুকাবলৈ ধৰিব আৰু ফ্লাৱাৰ ড্ৰপিং হৈ যাব। জিকা সৰু সৰু টাকুতেই শুকাই যাব, কেৰেলা সৰু সৰু টাকুতেই শুকাই যাব। দেখাত লাগিব এনেকুৱা যেন এইটো ফাংগাল ডিচিজ হয়, কিন্তু চাওক এইটো ফাংগাল ডিচিজ নহয়। যদি ইয়াত ফাংগিসাইড ইউজ কৰে কোনো কাম নহব, কাৰণ এইটো ফাংগাল ডিচিজে নহয়। ফাংগিসাইড ইউজ কৰিলে কি কাম হ'ব? এই মেজৰ সমস্যাটো হৈছে গছত পটাছৰ ডিফিচিয়েঞ্চি হোৱাৰ কাৰণে। নাম্বাৰ 2 মেজৰ সমস্যাৰ চিম্পটম, চাওক জিকা গছ হোক বা কেৰেলা গছ হোক, কোমল পাতবোৰ সৰু সৰু হৈ যাব আৰু এই পাতবোৰ এব্ৰ তেব্ৰ হৈ যাব, পাতবোৰ খোজ খোজ খাই যাব। চালে এনেকুৱা দেখা যাব, যদি আমি মনিটৰিং নকৰো যে কিয় পাতবোৰ এনেকুৱা হৈছে, যদি মনিটৰিং নকৰো তেনেহলে এনেকুৱা দেখা যাব পাতবোৰ যে চিপছ এটেক কৰিছে। কাৰণ মইতো মনিটৰিং কৰা নাই বস্তুটো, তেনেহলে গম পাম ক'ৰ পৰা। সেইকাৰণে দেখাত এনেকুৱা হ'ব চিপছ এটেক কৰিছে। চিপছৰ মেডিচিন ইয়াত স্প্ৰে কৰিলে কোনো ধৰণৰ লাভ নাই। যদি আপোনালোকে মনিটৰিং কৰে আৰু এইটো চিপছ, তেনেহলে আপোনালোকৰ লাভ হ'ব। আৰু যদি এনেই পাতবোৰ দেখি খোজ খাই গৈছে বা এইবোৰ তেবোৰ হৈ গৈছে, পাতবোৰ সৰু হৈ পৰিছে, চিপছৰ মেডিচিন ইউজ কৰি দিলে ইয়াত কোনো ধৰণৰ ফলাফল নাই। সেইকাৰণে সদায় আপোনালোকে বস্তুটো মনিটৰিং কৰিব লাগে। যদি এনেকুৱা অৱস্থা হৈছে গছত চিপছ নাই, তেনেহলে এইটোৰ মূল কাৰণ হৈছে গছত বৰণৰ ডিফিচিয়েঞ্চি হৈছে। গছত বৰণ নাই। যদি গছত বৰণ নাথাকে তেনেহলে গছৰ পাতবিলাক সৰু সৰু হৈ যাব। ঠিক আছে। নাম্বাৰ 3 মেজৰ চিম্পটম, এইটো হৈছে যেতিয়া গছত বৰণৰ অভাৱ পৰিব, বৰণ নাইকিয়া হৈ যাব, লগে লগে কেলছিয়ামৰ মাত্ৰা 0.0 আহিব। মানে কেলছিয়ামৰ মাত্ৰা নাইকিয়া হৈ যাব গছৰ পৰা, লগে লগে অট'মেটিক। এইটো অটত চলে বস্তুটো ভালকৈ বুজিলো। যদি বৰণৰ ডিফিচিয়েঞ্চি গছত দেখা দিয়ে, লগে লগে কেলছিয়ামৰ মাত্ৰা 0 হৈ পৰিব। কেলছিয়াম যেতিয়া গছত নাথাকিব, তাৰমানে বৰণৰ ডিফিচিয়েঞ্চি হৈছে, গছৰ পাতবিলাক সৰু সৰু হৈ পৰিছে আৰু খোজ খাইছে। ঠিক আছে, লগে লগে কি হৈছে, কেলছিয়াম নাইকিয়া হৈছে। কাৰণ বৰণ য'ত নাই, কেলছিয়াম লগে লগে নাইকিয়া হৈ যায়, 0% হৈ যায়। কেলছিয়াম য'ত নাথাকিব, গছৰ পাতবিলাক লগে লগে ছাতিৰ নিচিনা হৈ যাব। আমি যেন ব্যৱহাৰ কৰো ছাতিবিলাক ৰ'দ বা বৰষুণৰ দিনত, সেই ছাতিৰ নিচিনা পাতবোৰ হৈ পৰিব। এই পাতবোৰ যেতিয়া তলৰ ফালে গুচি যাব, সেই সময়ত যদি আপোনালোকে মনিটৰিং নকৰে বস্তুটো কিয় পাতবোৰ এনেকুৱা গৈছে, তেনেহলে ভাবিব এইটো ৰেড মাইটছে এটেক কৰিছে। ইয়াত মিটিচাইড স্প্ৰে কৰিব। ইয়াত মিটিচাইড স্প্ৰে কৰিলে কোনো ধৰণৰ ফলাফল নহব যদি মনিটৰিং নকৰে। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিম, খেতি কৰি আছে, ইমান কষ্ট কৰি আছে, ইমান টকা ইনভেষ্ট কৰি আছে, যদি ৰিটাৰ্ণ নাহে, কেতিয়াবা লাভ নহয়, তেনেহলে খেতি কৰি কি হ'ব আৰু। সেইকাৰণে মই এগ্ৰিকালচাৰৰ পৰা মই আপোনালোকক পৰামৰ্শ দি আছো, ইমান কষ্ট কৰি যাতে আপোনাৰ লাভ হয়। সেইকাৰণে মই ইমান কষ্ট কৰি আপোনালোকক কথাখিনি বুজাই আছো। প্লিজ কথাখিনি ভালকৈ বুজিব আৰু খেতিখনত যাতে আপোনালোকৰ উপকাৰ হয়, সেইকাৰণে মই কথাখিনি কৈ আছো। যদি এই সমস্যাবোৰ আপোনালোকৰ খেতিত আহি যায়, লগে লগে এটা স্প্ৰে কৰিব লাগিব। আৰু স্প্ৰেটো কি কি কৰিব লাগিব? ইয়াত স্প্ৰে কৰিব NPK।
NPK যেটো আছে ওয়াটার সলিউবল হয় এটো NPK 0050 ইয়াত চাইলক এন নাইট্রোজেন আছে 0% আৰু পি ফসফরাস আছে 0% আৰু কে পটাসৰ পৰিমাণ আছে 50% মানে 50% পটাস আছে ঠিক আছে ইয়াৰ লগত বোরন 20% স্প্রে কৰিব মানে NPK 0050 প্লাস বোরন 20% প্লাস সিলেটেড ক্যালসিয়াম যদি পায় তাহলে বহুত ভাল আৰু যদি সিলেটেড ক্যালসিয়াম না পায় তাহলে ক্যালসিয়াম নাইট্রেটটো স্প্রে কৰি দিব ঠিক আছে যদি পায় তাহলে বহুত ভাল সিলেটেড যেটো ফর্মুলেশনত আহে বহুত ভাল বস্তু এটো মই বেলেগ এদিন এটো ভিডিও বনাম যদি না পায় ক্যালসিয়াম নাইট্রেটটো ব্যবহার কৰি দিব দোস্ত চাইলক মই 20 লিটাৰ ট্যাঙ্কৰ কাৰণে কৈছো আপোনালোকৰ ট্যাঙ্ক যদি কম বেছি হয় তাহলে ক্যালকুলেশন কৰি লব কম বেছি কৰিবলৈ দোস্ত কম বেছি কৰি লব ঠিক আছে 20 লিটাৰ পানীত আপোনালোকে NPK 0050 দিব 200 গ্রাম বোরন 20% 20 লিটার পানি দিব 70 গ্রাম আৰু সিলেটেড ক্যালসিয়াম বা ক্যালসিয়াম নাইট্রেট যদি হয় তাহলে আপোনালোকে দিব 20 লিটার পানি 200 গ্রাম এই স্প্রেটো দিয়াৰ পিছত আপোনালোকৰ খেতিত 50% এই মেজৰ সমস্যা সমাধান হ'ব মই ভিডিওৰ আগত কৈছিল আপোনালোকক আজি 100% সমাধান কৰিম ঠিক আছে চাই লওক 100% সমাধান লৈ যাওক যদি 100% সমাধান কৰিব খোজে বিচাৰে তেনেহলে আপোনালোকৰ মাটিত লগলগে সয়েল এপ্লিকেশন কৰিব লাগিব সয়েল এপ্লিকেশনত কি দিব এটো চাই লওক সয়েল এপ্লিকেশনত দিব NPK নাইট্রোজেন মানে ইউরিয়া দিব আপোনালোকে 10 কেজি ফসফরাস DAP দিব 25 কেজি আৰু পটাস দিব 16 কেজি বোরন দিব 2 কেজি ক্যালসিয়াম নাইট্রেট দিব 3 কেজি আৰু বায়োবেটা X দিব 3 কেজি মই এবিঘা মাটিৰ কাৰণে কৈছো আপোনালোকৰ মাটি যদি কম বেছি থাকে ক্যালকুলেট কৰি লব হিসাবটো মিলাই দি দিব মই এবিঘা মাটিৰ কাৰণে কৈছো দোস্ত এই হাৰখিনি ভালকৈ মিহলাই খেতি দি দিব পানী দি দিব চাব আপোনাৰ খেতিখন কেনেকুৱা এটা সুন্দৰ খেতি হয় এই খেতিৰ পৰা ভাল এটা উপাৰ্জন কৰিব পাৰিব আৰু মই যে মেজৰ সমস্যাবিলাকৰ কথা কৈছো স্প্ৰে কৰিলে 50% আৰু সয়েল লগলগে সয়েল এপ্লিকেশন কৰি দিয়া মই যি হাৰৰ কথা কৈছো কৰি দিয়া যি নিউট্ৰিয়েন্টছৰ কথা কৈছো 100% ৰিজাল্ট হ'ব ইয়াত 1% কম নহয় 100% হ'ব যদি এই মেজৰ সমস্যাবোৰ আপোনালোকৰ খেতিত আহে 100% কন্ট্ৰোল হ'ব আপোনালোকে সদায় মনিটৰিং বস্তুটো মনিটৰিং কৰিব যাতে টকা এনে ইনভেস্ট নহয় খেতি মই আশা কৰো আপোনালোকৰ খেতি ভাল হ'ব বুলি ভাল এটা উপাৰ্জন হ'ব ঠিক আছে ধন্যবাদ